নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা আমি ব্লগছলৈ আপোনালোক সকলোৰে খবৰ বাৰু কেনেকুৱা আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু খবৰ আমাৰো ভালে মোৰ 3 দিনমানৰ পৰা কি হৈছে নাজানো কথা অকণমান ক'লে এইখিনি বিষাব ধৰে আৰু কিবা খাব ল'লেও বিষাব ধৰে কিবা হৈছে চাগে ভিতৰত চাব লাগিব আৰু আমাৰ ঘৰত এটা ভূত সোমাইছে আপোনালোক দেখাই আছোঁ ৰ'ব Oh my god ভূত তাৰ কাম দেখিছে নহয় এই তাক বোলে এতিয়া চাওমিন লাগে তাকে ভাবিছোঁ অকণমান বনাওঁ বাৰু আপোনালোকক লগ পাইছোঁ অকণমান দেৰিকৈ এজাক ধুনীয়া বতাহ আহিছে একদম এজাক ধুনীয়া বতাহ আহিছে আৰু মই ছাতৰ ওপৰত আহিছিলোঁ কাপোৰ নিবলৈ কাপোৰখিনি তললৈ লৈ যাওঁ আৰু গৰমৰ দিনত বতাহ এজাক আহিলে ইমান ভাল লাগে ন এতিয়া আহিয়ে কুলাৰত পানী ভৰাবলৈ দিছোঁ পাইপেদিয়ে এনেকৈ এই আৰু সৰু সুৰা কাম কিছুমান থাকে আৰু গধূলি আৰু এতিয়া আমাৰ কুলটো খুলোঁতে বোলে চাওমিন খায় ন চাওমিন খাবা অ'কে মই তোমাক বনাই দি আছোঁ হা মই পানীটো ভৰাই লওঁ আগতে অ'কে এতিয়া আমাৰ চাওমিন ৰেডি হৈ গ'ল আমাৰ কুকু চানাটো খাই আছে ন কেনেকুৱা হৈছে টেষ্টি এতিয়া আহিছোঁ ভাতৰ যোগাৰ কৰিবলৈ আজি বনাম বুলি ভাবিছিলোঁ বুটৰ দাইল আৰু ভাত আৰু শাক ভাজিম বুলি ভাবিছিলোঁ এনেকৈ চিম্পুল খানা হ'ব আৰু ৰাতি তাকে এতিয়া বনোৱা তৈয়াৰীত লাগোঁ ভাত পানী খাই ল'লোঁ ভাবিছোঁ অকণমান বাহিৰত যাওঁ খোজকাঢ়ি আহোঁ ভাতকেইটা হজমো হ'ব আৰু লগতে কাচৰা আছিল তাকে অকণমান পেলাই দি আহোঁ এতিয়া আহিলোঁ বাহিৰৰ পৰা একদম গৰম লাগি গ'ল খোজকাঢ়ি আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু যদি নতুন কৰি আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব দেই আৰু মানে বাহিৰত এনেকৈ যোৱা হোৱা নাই আৰু বাহিৰত গ'লে আপোনালোকক নিশ্চয় বাহিৰৰ ভিডিঅ' বনাই ব্লগ ভিডিঅ' বনাই দেখাই দিম এতিয়া ৰুমতে আছোঁ যিহেতু আৰু এনেকৈ সৰু ভিডিঅ' বনাই আপোনালোকক দি আছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ